নমস্কাৰ মই দেৱজিতে আপোনালোক সকলোকে পোনপ্ৰথমে মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনালোঁ। আজি মই আছোঁ মোৰ ভাইটি আৰু মোৰ দাদাৰ এটা বহুত দিনৰ প্ৰচেষ্টা আছিলে। তেখেতসকলে ৰঙালাও খেতি বাম খেতি কৰিম বুলি বহুত দিনৰ প্ৰচেষ্টা আছিলে আৰু এদিন এই প্ৰচেষ্টাটো বাস্তৱত পৰিণত কৰিলে তেখেতসকলে। এতিয়া বৃহৎ পৰিমাণৰ ৰঙালাও প্ৰায় 12 বিঘা মাটিত ৰঙালাও খেতি উৎপাদন কৰিছে। গতিকে তেখেতসকলৰ প্ৰডাকশ্যনটো মই আজি চাব আহিলোঁ। একচুৱেলি মোক ৰিকুৱেষ্ট কৰিছিলে আৰু মই গাঁৱত আহি আছিলোঁ বোলো দাদাকেইজনৰ মোৰ নিজৰ দাদা আৰু ভাইটিৰ খেতি চাই যাওঁ। গতিকে কিমান দিন তেখেতসকলে কষ্ট কৰিছে মই সকলোবোৰ আপোনালোকক A to Z দেখাই আছোঁ আৰু আচলতে কি প্ৰডাকশ্যনটো পাবৰ কাৰণে কি মেহনত কৰিছে A to Z আপোনালোকক দেখাই আছোঁ আৰু নিউ জেনেৰেশ্যনকো তেখেতসকলে উৎসাহ দিব আৰু কেনেদৰে স্বাৱলম্বী হ'বৰ কাৰণে নতুন প্ৰজন্মক এটা নিবনুৱাৰ সমস্যা দূৰৰ কাৰণে তেখেতসকলে এটা পদক্ষেপ আগবঢ়াব আমাৰ নিবনুৱা সমস্যাৰ যাতে সমাধান হ'ব। গতিকে তেখেতসকলে খেতিত লাগিছে নিবনুৱাৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমাৰ নৱপ্ৰজন্মৰ যিসকলে খেতি কৰিম বুলি ভাবি আছে তেখেতসকলৰ এটা সহায় হ'ব। গতিকে মই দেখাই আছোঁ। মই এই মুহূৰ্তত মই খেতিৰ পথাৰৰ দৃশ্যাংশ অকণমান দেখাব বিচাৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টোৰ মোৰ স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে A to Z চাই থাকিব। আৰু এই মুহূৰ্তত মই আহি পালোঁ তেখেতসকলৰ পথাৰৰ দৃশ্য আৰু এইখনে আছে তেখেতসকলৰ বাম খেতিৰ পথাৰৰ দৃশ্য আৰু এই মাটিতে তেখেতসকলে ৰঙালাও খেতি লগাইছে আৰু প্ৰায় টোটেল 12 বিঘামান মাটিত লগাইছে। একচুৱেলি এইখিনি মই গোটেইখিনি দৃশ্যাংশ দেখাবলৈ বিচাৰিছোঁ আৰু আপোনালোকে মোৰ সন্মুখত দেখিবলৈ পাইছে এইজনে খেতিয়ক আৰু এজন দাদা জড়িত আছে আৰু এইফালে দেখাই দিছোঁ এইয়া হাত দিছে এইজনো খেতিয়ক। এই তিনিজনে আচলতে একেলগে বহুত অকল খেতিয়ে নহয় আৰু তেখেতসকলে আৰু বেলেগ বিজনেছো আছে। বিল লৈছে, বিলৰ আমাৰ গাঁৱৰ এখন বিল আছে অলৰেডি আগৰ ভিডিঅ'ৰ ভিতৰত দেখুওৱা হৈছে। গাঁৱৰ বেকচাইডে এখন বিল আছে নেপেনমাৰী বিল বুলি কয়। এই তিনিজনৰ এই প্ৰচেষ্টাতে সম্ভৱ হৈ উঠিছে। গতিকে তেখেতসকলে অকল বিভিন্ন ব্যৱসায়ৰ লগত জড়িত বিজনেছ তেখেতসকলৰ অলৰেডি প্ৰজেক্ট কৰি আছে আৰু বেলেগ বিজনেছ কৰিবৰ কাৰণে। এয়া মই খেতি পথাৰৰ দৃশ্যাংশ অকণমান দেখুৱাব বিচাৰিছোঁ। এই তিনিজন একচুৱেলি নিজৰ ৰিলেশ্যনৰ ককাই ভাই নিজৰ ৰিলেশ্যনৰ আৰু মোৰো ৰিলেশ্যনৰে লাগে। তেখেতসকলৰ এটা সুন্দৰ প্ৰচেষ্টা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ চুমনি টেমেৰা গাঁৱত। এই চাওক আপোনালোকে এইটো মথাউৰি আছে, তো সুন্দৰ পৰিৱেশ চাওক আৰু ইমান ধুনীয়া পৰিৱেশ আৰু এইটো চাইডে বৰবিলখন আছে, অতি ধুনীয়া পৰিৱেশ। গতিকে মই এতিয়া খেতিপথাৰ মই 4 ৰাউণ্ডটো দৃশ্য সম্পূৰ্ণকৈ আপোনালোকক দেখাব বিচাৰিছোঁ। অলপ দেখাই ল'ম, তাৰপিছত মই আকৌ খেতিয়কসকলৰ ওচৰলৈ আহিম কেনেকৈ উৎপাদন কৰিছে আৰু কিমান দিন কেনেকৈ কষ্ট কৰিছে মই আহি আছোঁ। মই এবাৰ দেখাব বিচাৰিছোঁ 4 ৰাউণ্ডটো। এয়া হৈছে তেখেতসকলৰ খেতিপথাৰ দৃশ্য। চাওক আপোনালোকে অতি উন্নতমানৰ খেতিপথাৰ ৰঙালাও খেতি। এয়াই হৈছে তেখেতসকলৰ ৰঙালাও খেতি আৰু বেলেগ ছাইডতো আছে। আজি সম্ভৱ নহ'ব গোটেইখিনি দেখাবৰ কাৰণে। টোটেল তেখেতসকলে 12 বিঘা মাটিত খেতি কৰিছে, গতিকে প্ৰডাকশ্যনটো নিশ্চয় পাব। গতিকে মই তেখেতসকলৰ ওচৰলৈ আকৌ মই আহিব বিচাৰিছোঁ। এতিয়া মই পোনে গৈ আছোঁ খেতিয়কৰ ওচৰলৈ, মেইন যিজনৰ খেতিৰ স্বত্বাধিকাৰী। মই তেখেতৰ পৰা জানিব বিচাৰিম আৰু তেখেতৰ পৰিচয় ল'বলৈ আগবাঢ়ি গৈছোঁ। মই তেখেতৰ প্ৰচেষ্টাতে আচলতে খেতিৰ সম্ভৱ হৈ উঠিছে। আপোনাৰ পৰা জানিব, আপুনি খেতিৰ মালিক হয়, আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাৰ নামটো কৈ দিয়ক আমাৰ দৰ্শকসকলক। নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ লৈ। হয়। আপোনাৰ কিমান দিনৰ প্ৰচেষ্টা আছিলে? আপোনালোক দুজনে কিমান দিনৰ আগতে ভাবিছিলে যে ইয়াত খেতি কৰিম? মানে মই আগৰ পৰাই কৰিয়ে থাকোঁ। আগত এনেই ইমান নকৰোঁ, 5-6 বিঘা কৰোঁ আগত ন? বহুত বছৰ আগৰ পৰাই জড়িত আছে মানে? আগৰ পৰা মানে 10 বছৰ আগৰ পৰা। এই বছৰ কিমান বিঘা মাটিত ৰঙালাও খেতি কৰা হৈছে? এইবাৰ 12 বিঘা মাটিত কৰা হৈছে। ইয়াতে অকল 12 বিঘা নহয়, বেলেগ ছাইডত আছে ন? 5 বিঘা অনলি আছে। আৰু প্ৰডাকশ্যন কেনেকুৱা প্ৰডাকশ্যন? এতিয়ালৈকেতো সম্পূৰ্ণ গুটি লগা নাই ন? গুটি হোৱা নাই, বতৰটো অলপ খৰাং আছিলে, এতিয়া বৰষুণ পাই অলপ বগাইছে, এতিয়া 2-এটা লাগিছে। এতিয়া এইখিনি কিমান বিঘা মাটি হ'ব? ইয়াত এনে 5 বিঘা আছে, এই টিকালেও আছে। এইখিনি মাটি আছে।
এনে আপুনিতো প্ৰতি বছৰে কৰি আছে বেলেগ বেলেগ ন এতিয়া এই প্ৰডাকশ্যনটোতো আপুনি গম পাব কিমান মিনিমাম কিমান প্ৰডাকশ্যন দিব এইখিনি মাটিত 5 বিঘাত ইয়াত নাই কম টকা হলে 6-7 লাখ টকা ওলাব ইয়াত 6-7 লাখ টকা গতিকে 6-7 লাখ টকা যদি বহুত এটা ভাল পদক্ষেপ প্ৰডাকশ্যন আৰু খৰচ কিমানটো হৈছে আপোনালোকৰ এনে বুলি ক'বলৈ ইমান নহয় আছে ৰঙালাওটো একদম আৰু এনে খৰচ নহয় এনি টাইম লাগি থাকিব নালাগে ন লাগি থাকিব নালাগে জাষ্ট আৰু কি কৰিব লাগে এনে ৰঙালাও গুটিটো ৰুলি তাৰ পিছত এইবোৰ গোবৰ সুবৰ দিব লাগে আৰু বেলেগ একো দিব নালাগে কিবা প্ৰয়োজন নহয় কিবা দিছে নেকি সাৰ ৰাসায়নিক সাৰ কিবা ৰাসায়নিক সাৰ মানে এনে সুপাৰ ইউৰিয়া গুটি সাৰ ডিএপি দিয়া হৈছে ন বেলেগ দিয়া নাই আমাৰ মই অকণমান দেখাব কি গুটিবিলাক এতিয়া নতুনকৈ ষ্টাৰ্ট হৈছে ন গুটিবিলাক মই চাব বিচাৰিছোঁ ৰঙালাও এইটো চাইজ হৈছে এতিয়া এইটো চাইজ হৈছে তেখেতসকলৰ চাওক আপোনালোকে এইটো চাইজ হৈছে এতিয়া লাগিব আৰু বেছি দিন হোৱা নাই এইবোৰ লাগিব ষ্টাৰ্ট কৰিছে গতিকে আৰু কিছুদিনৰ পাছত সম্পূৰ্ণ গুটি লাগি হ'ব তেতিয়াহে প্ৰডাকশ্যনটো গম পোৱা যাব আচলতে কিমান উৎপাদন হ'ব আৰু কিমান পৰিমাণৰ এটা বৃহৎ পৰিমাণৰ ভাল এটা পৰিমাণ পাব তেখেতসকলে এমাউণ্ট গতিকে মই খুবেই আশাবাদী তেখেতসকলৰ এই প্ৰচেষ্টাটো আৰু কিমান দিন লাগিব আৰু 1.5 মাহ সম্পূৰ্ণ ক্লিয়াৰ গুটি লাগি শেষ হ'বলৈ কিমান দিন লাগিব 2 মাহ দিনত শেষ হৈ যাব আৰু 1.5 মাহ 2 মাহৰ ভিতৰত গোটেইখিনি বিকিব পৰা হৈ যাব ন আপোনালোকে পুৰা কিন্তু চাপ্লাই বহুত মানুহে আহিব চাগে দূৰৰ পৰা আহিব চাপ্লাই নিবলৈ ৰঙালাও আগৰ পৰাই আহে আৰু যদি ৰঙালাও লাগে ইয়াত নাম্বাৰটো দি দিব নাম্বাৰটো কণ্টেক্ট কৰিব পাৰিব আমাৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টবিলাকে যোৰহাট গোলাঘাট আমাৰ শিৱসাগৰৰ পৰাও কণ্টেক্ট কৰিব পাৰিব আচলতে লাগিলে ন এইটো মেইন খেতিয়কৰ পৰা আচলতে যোগাযোগ কৰিলে কম এটা পৰিমাণত পাব ন কম পৰিমাণে ভাল ডাইৰেক্ট তলিৰ পৰা নিব পাৰিব গতিকে আপোনাৰ এই প্ৰচেষ্টাটো বহুত ভাল এনেই ৰঙালাও যোৱাত চাপ্লাই দি থাকোঁ এতিয়া এবাৰ অকণমান বেছি কৰিছোঁ আগতকৈ ন যদি ৰঙালাও লাগে তেতিয়া কণ্টেক্ট কৰিব পাৰিব এই নম্বৰটোত মই নাম্বাৰটো দি দিম যোগাযোগ কৰিবৰ কাৰণে এই ৰঙালাও খেতিটো এতিয়া প্লেনিং কি কৰিছে প্ৰতি বছৰে কৰিবনে প্ৰতি বছৰে কৰা হয় নেক্সট বছৰ 15-16 বিঘা আৰু 3-4 বিঘা বৰাম বুলি ভাবিছোঁ নেক্সট ন এটা প্ৰচেষ্টা তেখেতসকলক শলাগ ল'বই লাগিব তেখেতসকলকে আচলতে বহুত দিনৰ পৰা কষ্ট কৰি এই মোৰ ভাইটিটোৱে প্ৰতি বছৰে কৰোঁ বুলি কৈছে ৰঙালাও খেতি হওক যিখিনি হওক বহুত বছৰ প্ৰতি বছৰে কৰোঁ বুলি কৈছে কিন্তু এইবাৰ এই বেলেগ দাদা এজনৰ লগত ৰমেন দা বুলি কয় আমাৰ দাদাজনৰ লগত তেখেতৰ যুটীয়াভাৱে খেতি আৰম্ভ কৰিছে গতিকে 2জন বা 3জন হ'লে বেছি কৰিবলৈ ভাল হয় ন বেছি মাটিত কৰিবৰ কাৰণে লাভ হয় তেখেতসকলৰ কাৰণেও ভাল হয় বৃহৎ পৰিমাণৰ গতিকে এয়া তেখেতৰ পথাৰত আহিলোঁ মই এইখিনি তেখেতৰ মই কৈছে সম্পূৰ্ণ 5 বিঘামান হ'ব আৰু বেলেগ জেগাত লগাইছে 12 বিঘামান লগাইছে টোটেল আৰু এতিয়া কি ক'ব নতুন প্ৰজন্মক কি ক'ব কিছুমানে এতিয়া চাকৰি পোৱা নাই কিছুমানে এনেই নিজৰ লাইফটো শেষ কৰিব বিচাৰিছে যে টেনশ্যনত আচলতে মানসিকভাৱে ভাগি পৰিছে চাকৰি নাই বুলি কি কৰিম আচলতে চাকৰি আশা কৰি আজিৰ দিনত ন অকল চাকৰিয়ে মেইন জীৱিকাৰ স্বাৱলম্বী নহয় খেতি কৰিও মানুহ চলিব পাৰে খেতি কৰিও যথেষ্ট পুঁজিপতিও হ'ব পাৰে খেতি ভাল খেতি কৰিলে হয় নাই আপোনালোকৰ পৰা ইনস্পায়াৰ হ'ব নতুন প্ৰজন্মই এটা এনেদৰে আপোনাৰ পৰা এই ভিডিঅ'টোৰ দ্বাৰা নৱপ্ৰজন্মই অসমবাসীৰ শিকক ইয়াৰ পৰাই খেতি কৰিও মানুহ আচলতে খেতিৰ বিষয়ে অকণমান কৈ দিব কি কৰিব লাগে ৰঙালাও খেতিটো ফাৰ্ষ্টত মানে কি হয় ৰঙালাওটো ইমান কষ্ট খেতি নহয় ফাৰ্ষ্ট তুমি হাল বাই ল'লা হাল বাই ট্ৰেক্টৰ কাল লগাই 2 চাহ হাল বাব লাগে তাৰপিছত সাৰ দি গুটি দিব লাগে ইমান কষ্ট নহয় ন কোৰ মাৰি থাকিবলৈ কাম নাই কোৰ মাৰিব নালাগে ইমান ন মাৰিব পাৰিলে ভাল আৰু নিজৰ জেগাটো চাফ চিকুণ হৈ থাকে ন কোনো কথা নাই ৰঙালাওটো আৰু ৰঙালাওত কিবা পোকে কিবা খায় নেকি পোকটো ইমান নহয় আৰু ধৰি লওক অভাৰ পোক হ'লে স্প্ৰে' কৰা হয় ন এতিয়া পোক চোক নাই ইমান আৰু যিসকলে খেতি কৰিম বুলি ভাবি আছে তেখেতসকলক কি আহ্বান জনাব নতুন নৱপ্ৰজন্মৰ ল'ৰাবিলাকে খেতি কৰিম বুলি ভাবি আছে ইহঁতে অলপ চেষ্টা কৰিব লাগে আনৰ ওপৰত ভৰসা কৰি থাকিব নালাগে কৰ্মমুখী হ'ব লাগে আৰু চেষ্টা কোনো অসাধ্য নাই চেষ্টা কৰিলে চবেই হ'ব
এতিয়া এজন চাকৰিয়ালতকৈ ভালকৈ চলিব পাৰিব আৰু আৰামছে ন ভাল খেতি কৰিলে এজন চাকৰিয়ালতকৈ বেছি পৰিমাণে পোৱা যায় আচলতে ন যথেষ্ট পৰিমাণে ধন পোৱা যায় নিজে অলপ কষ্ট কৰিলে অলপ বৃহৎ পৰিমাণে তেখেতৰ আচলতে অকলে বুলি নহয় আৰু দুজনৰ নেতৃত্ব ল'লে ন যুটীয়াভাৱে কৰিলে আগত অকলে কৰোৱালে যুটীয়াভাৱে কৰিলে অলপ বেছিও পৰিমাণে কৰিব পৰা যায় খেতিটো ন আৰু নিজৰ লাভ হ'ব হয় নাই বৃহৎ পৰিমাণৰ কৰিলে আৰু ৰঙালাওটোত ইমান এটা টকা খৰচ নহয় কম টকাতে মূলধনত এইটো ৰঙালাও খেতি কৰিব পাৰি ইমান টকা খৰচ নহয় ন এনে কিমান মান এইখিনিত খৰচ হৈছে এই 5 বিঘা এই 5 বিঘাটোত মুঠতে 6000 টকাই এতিয়ালৈকে খৰচ হৈছে 6000 মানে হাল বোৱাৰ পৰা ধৰি ন 6000 গৈছে এতিয়া আপোনালোকৰতো 6000 খৰচ কৰিছে প্ৰডাকশ্যনটোতো আপোনালোকৰ প্ৰডাকশ্যন যথেষ্ট প্ৰডাকশ্যন পাব আপুনি 6-7 লাখ বুলি ক'লে আৰামত হৈ যাব ন ইমান ধুনীয়া হৈছে গছবিলাক চাওক আপোনাক এবাৰ দেখাব বিচাৰিছোঁ এই মোৰ ভাইটি আৰু দাদাৰ প্ৰচেষ্টাত এয়া 5 বিঘা মাটি এইখিনিতে আৰু বেলেগ ছাইডত আছে টোটেল তেখেতসকলৰ 12 বিঘা মাটিত লগাইছে নাই কমেও এইখিনিতে 6-7 লাখ টকা আৰু কিমান দিনৰ মূৰত হ'ব এইখিনি খেতি আৰু 2 মাহ 10-15 দিন লাগিব ক্লিয়াৰ হ'বলৈ ছিঙিবলৈ এতিয়া ফাৰ্ষ্ট যেতিয়া আৰম্ভ কৰিছে তেতিয়া কিমান দিনমান হ'ল এইখিনি এইটো এনে 1.5 মাহ মান হৈছে 1.5 মাহ হ'ল মানে 3-4 মাহ 3 মাহ 10-20 দিন এনেকৈ লাগি যায় 3 মাহ 4 মাহত মানে কমপ্লিট ৰঙালাও খেতি সম্পূৰ্ণ হৈ যায় ন তেতিয়া বেছি দিন নালাগে ন কম দিনতে এটা ভাল এমাউণ্ট এটা পাব 6-7 লাখ হ'লে এজন খেতিয়কৰ এজন ভাল চাকৰিয়ালেও পাত্তা নাপাব ন এজন ভাল চাকৰিয়ালেও ইমানটো নাপায় 3-4 মাহত যদি 6-7 লাখ টকা প্ৰডাকশ্যনে হয় তেতিয়া ভাল পৰিমাণে যিকিনো মই চালোঁ ভাইটিজনৰ আৰু মোৰ দাদাৰ খেতি চালোঁ আৰু তেখেতসকলক সঁচাই আজি শলাগ ল'ব লাগিব এই ৰঙালাও খেতি এতিয়া মই এই তেখেতসকলৰ ৰঙালাও পথাৰতে আছোঁ খেতি কৰা দৃশ্যতে গতিকে মই খুবেই ভাল লাগিলে তেখেতসকলৰ পথাৰ দেখিলোঁ আজি চাই খুবেই ভাল লাগিলে আৰু মই এটাই তেখেতসকলক আহ্বান জনাইছোঁ কম দিনৰ ভিতৰত আৰু 1-1.5 মাহমান লাগিব বুলি কৈছে 1.5-2 মাহৰ ভিতৰত সম্পূৰ্ণ প্ৰডাকশ্যন হ'ব তেতিয়া আচলতে কিমান প্ৰডাকশ্যন হ'ব ভাল কিমান পৰিমাণৰ পাব তেখেতসকলে জনাব গতিকে মই খুবেই আশাবাদী ভাল পৰিমাণৰ এটা বৃহৎ পৰিমাণৰ পাব তেখেতসকলে ধন এটা পাব গতিকে নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাইছোঁ আপোনালোকো আগবাঢ়ি আহক খেতি কৰক আৰু নিজকে স্বাৱলম্বী হওক খেতিৰ দ্বাৰা মানুহ স্বাৱলম্বী হ'ব অকল চাকৰিয়ে নহয় অকল জীৱিকাৰ মেইন গতিকে ভাল লাগিলে অহা বছৰ কিবা প্লেনিং কৰিছে নেকি আকৌ অহা বছৰ ইয়াতকৈ বেছি কৰিব নেকি ইয়াতকৈ আৰু দুগুণ কৰিবলৈ ইচ্ছা আছে ন তেতিয়াৰ পৰা এতিয়া মাটিটো এতিয়াৰ পৰা প্লেনিং কৰক ভাল এটা মাটি চাওক এইটো সেই মোক দেখাই দিছে কোনটো ছাইড এইটো ছাইড ন একদম এইটো ছাইড গোটেইটো ছাইড বোলে তেখেতসকলে প্লেনিং কৰিছে অহা বছৰ চাওক এইখিনি মাটি গোটেই প্লেনিং কৰিছে অহা বছৰ এইখিনি মাটি প্লেনিং কৰিলেতো নাই কমেও বহুত বিঘা হ'ব 20 বিঘাৰ ওপৰত হৈ যাব 22 বিঘামান হৈ যাব ন প্লেনিং কৰিছে ঠিক আছে সদায় তেনেকৈ কৰি যাওক নিশ্চয় এদিন সফল হ'ব আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আকৌ আহিম আপোনালোকলৈ থেংক ইউ বাই